হাই গাইজ চ' পোনপ্ৰথমে সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই মিনি ব্লগ কেতিয়াও লৈ নাহোঁ আজি প্ৰথমবাৰৰ বাবে এটা সৰু মিনি ব্লগ লৈ আহিছোঁ কাৰণ কি আজি বহুত গৰম পৰিছে মোৰ বন্ধু নামটো কৈ দিয়া একদম পুৰা গুটকা ৰাখিছে मुंह से सुपारी निकाल के बात कर रहे बाबा তোমাৰ নামটো কৈ দিয়া अस्सलाम वालेकुम नाम गुलजार हुसैन গুলজাৰ হুছেইন এই তাবলাবাদক গুলজাৰ হুছেইন নহয় দেই গুলজাৰ হুছেইন বেলেগ আৰু এয়া মোৰ একে অতিকে মৰমৰ বন্ধু আমি একেলগে কাম কৰোঁ जोर से बोल के लोगों को स्कीमें बता दे তো আমি সকলো গৰমতে আহি পেলাই বহি আছোঁ আমাৰ এইখন নগাঁও মাৰা পাৰ্ক আৰু ইয়াতে মাৰা পাৰ্ক মানে সেইটো মাৰামাৰি নহয় দেই ঘুচা নহয় तू समझा हाँ नहीं तू समझा नहीं আপোনালোকে নাভাবিব যে ইয়াত ঘুচি চলে সেইটো মাৰা পাৰ্ক নহয় পাৰ্কখনৰ নামেই মাৰা পাৰ্ক আমাৰ নগাঁৱৰ এখন খুব ধুনীয়া পাৰ্ক আৰু খুব ধুনীয়া বতাহ মাৰে কিন্তু আজি আমি আহিছোঁ কাৰণে কিবা কোফাই লাগিছে নেকি গছ পাত এটাও লোৱা নাই চ' বহি আছোঁ ইয়াত কাম বন নাই অকণমান ফ্ৰী হৈ গোটেইকেইটাই অলপ মেডিটেশ্যন কৰিছোঁ মাইণ্ডটো ফ্ৰী হ'বৰ কাৰণে আৰু খুব ধুনীয়া পৰিৱেশ দেখাই আছোঁ ব্লগ আমাৰ নগাঁও মাৰা পাৰ্কখনৰ বেক চাইডৰ পৰিৱেশটো চাওঁ বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ এইখন হ'ল মোৰ বসন্তী ইয়াত মোৰ ইউটিউব চেনেলটোৰ নাম আৰু মোৰ ইনষ্টাগ্ৰাম আৰু টুইটাৰ লিংক আছে আৰু মই মোৰ বসন্তীত মোৰ ছ'চিয়েল মিডিয়া আৰু মোৰ ইউটিউব চেনেলৰ লিংক ধুনীয়াকৈ লিখি লৈছোঁ চ' ফাইনেলি গাইছ দুজন বন্ধু আৰু আহি গ'ল চুমকি মোৰ বান্ধৱী আৰু শৰৎ চৰকাৰ এওঁলোকেও আহিলে পাৰ্কলৈ ঘূৰিবৰ কাৰণে চ' এইখনে আৰু আমাৰ এখন নগাঁও মাৰা পাৰ্ক আমি ভিতৰতে টুৰ কৰি আছোঁ অলপ ঘূৰি আছোঁ বহুত গৰম ইয়াতে অলপ ৰিলেক্স কৰিব আহিছোঁ আৰু ধুনীয়া টেটু বনাইছে এইটো কি বনাইছে এইটো মোৰ পাখি এডাল বনাইছে ন আৰু তোমাৰ এইটো কি মা আৰু বাবু বা চুমকিও ধুনীয়া দেখিবলৈ দেই ব'লক গোটেইকেইটা বন্ধু ভিতৰলৈ যাওঁ আৰু এইখন হ'ল মাৰা পাৰ্ক ভিতৰত কি আছে দেখাম চাই থাকিব দুটা ডাইনছৰ ফটো উঠিবৰ কাৰণে ধুনীয়াকৈ বনাই ৰাখিছে এইফালে আছে কেণ্টিন আৰু কেণ্টিনত কি পোৱা যায় সোধোঁ এইখন কেণ্টিন তাত কি পোৱা যায় সোধোঁ আহক আংকল কি পোৱা যায় খাবলৈ হা এখন কেণ্টিন তাতে কুকি পোৱা যায় আৰু আইচক্ৰীম আৰু ফাষ্টফুড তেনেকুৱা একো নাই আমাৰ অলপ ভোক লাগিছে যিহেতু আমি ফাষ্টফুড খাব লাগিব নহ'লে কিবা ভাতজাতীয় বস্তু খাব লাগিব গতিকে ইয়াত পেট ভৰা বস্তু একো নাই লাইট আহাৰ আছে আৰু আমি ইয়াৰ পৰা ওলাই পেলাই খাম ক'ৰবাত ভালকৈ অলপ ফুৰি লওঁ আৰু লগৰ কেইজনো আছে যিহেতু গোটেইকেইজন একেলগে খাম আৰু তাৰ আগতে মই আপোনালোকক অকণ পাৰ্কখন ফুৰাই দিওঁ ব'লক গাড়ীত বহিছোঁ নুঘূৰে এনেই ডেমো চেট ফটো চটো উঠিবৰ কাৰণে আমাৰ মহাশয় বহি আছে আৰু দুখন খালী আছে একে তাত বহি আছে আমি অকণ ওলাই আহিছোঁ এইখনত ট্ৰেইনৰ সুবিধা দিছে ইয়াত সৰু সৰু ল'ৰা ছোৱালী এইখিনিতে ঘূৰি থাকে পাৰ্কখনৰ ভিতৰতে আৰু এতিয়া বৰষুণ পোৱাৰ কাৰণে অলপ মামৰে ধৰিছে চিৰিবোৰত আৰু ওচৰে পাঁজৰে চিৰিবোৰ চাফা কৰি আছে দাদাহঁতে তাত গতিকে অকণমান সময় স্থগিত ৰাখিছে পিছত চলাব যদি সময় পাওঁ আপোনালোকক উঠি দেখাম কেনেধৰণে পাৰ্কৰ ভিতৰত মুভ কৰে আৰু এইটোতে বুগিজত মই বহি আছোঁ বন্ধু সৈতে আৰু এইটো ইঞ্জিন আৰু এইটো হ'ল ইঞ্জিন আৰু সৰু তাত এখন জোলনা আছে জোলনাখন দেখি মই ৰ'ব নোৱাৰিলোঁ ধুমাধুম গ'লোঁ জোলনাখনত জ্বলিবৰ কাৰণে আৰু সঁচাকৈ মোৰ জোলনাখনত জ্বলি একেবাৰে ল'ৰালি কালটোলৈ মনত পৰি গ'ল আপোনালোকেতো সকলোৱে জোলনাত জ্বলিছেই কোনে কোনে জোলনাত জ্বলি ভাল পায় কমেণ্ট কৰি জনাবচোন
মই কিন্তু ৰখিব নোৱাৰিলোঁ, জোলনাত জুলিহে পালোঁ। সঁচাকৈ ল'ৰালিকালটো মনত পৰি গ'ল। আৰু এনেকৈ পাৰ্কলৈ আহিলে মনটো অকণ মুকলি যেন লাগে। হাজাৰ ডিপ্ৰেশ্যনৰ মাজত আপোনালোক কেতিয়াবা এনেকৈ পাৰ্কলৈ গৈছেনে মনটো মুকলি কৰিবৰ কাৰণে বা ফুৰিব গৈছেনে? আৰু অফক'ৰ্ছ মইতোনো কি প্ৰশ্ন কৰিছোঁ, আজিকালি ল'ৰা ছোৱালীবিলাকক গৰম বন্ধ দি আছে। সকলো পেৰেণ্টছ চাগে এনেকৈ পাৰ্কলৈ হওক বা অন্যান্য ঠাইলৈ ফুৰিবলৈ নিশ্চয় গৈছে। কোন কোন গৈছে কমেণ্ট কৰি জনাবচোন। প্ৰকাণ্ড গছ এজোপা, প্ৰকাণ্ড গছ আছে, বহুত দিনৰ পুৰণা। আৰু এইবিলাক চব চেচু গছ হয় আৰু খুব ধুনীয়া ছাঁ পৰি আছে। আৰু অলপ ডিষ্টেঞ্চৰ মূৰে মূৰে ইয়াত এখন টেবুল আছে বহিবৰ কাৰণে। আৰু সেইফালে আছে বহুত কিবা কিনি খেলনা বস্তু, সৰু সৰু ল'ৰা ছোৱালীয়ে খেলা, যিহেতু মই আপোনালোকক অলপ আগতে দেখাই আনিলোঁ। আৰু এইখন হ'ল পাৰ্কখনৰ ভিউটো। এইটো পুখুৰী কিনাৰে কিনাৰে পাৰ্কিং আছে যাবৰ কাৰণে। অলপ ডিষ্টেঞ্চৰ মাজে মাজে একোখন টুল আছে বহিবৰ কাৰণে। খুব ঠাণ্ডা হাৱা মাৰি থাকে আৰু সেউজীয়া পৰিৱেশ দেখিবলৈ খুবেই ভাল লাগে। এইটো পুখুৰী বহুত ডাঙৰ এটা। ইয়াত সৰু সৰু ভেটফুল ফুলে আৰু চবফালে ভেটফুল লগোৱা আছে। খুব ভাল লাগে যেতিয়া ভেটফুলবোৰ ফুলে ৰঙা ৰঙা। আৰু পুখুৰী কিনাৰত খুব ঠাণ্ডা হাৱা মাৰি আছে, সকলো মানুহ বহি আছে আৰু মই কিনাৰে কিনাৰে ঘূৰি ফুৰিছোঁ আপোনালোকক ভিডিঅ' দেখাই। চ' ফাইনেলি গাইজ, এইখন পাৰ্কলৈ মই আগতেও কেইবাবাৰো আহিছোঁ। স্কুলীয়া জীৱনত যেতিয়া স্কুল পঢ়ি আছিলোঁ প্ৰায় আহোঁ এইখন পাৰ্কলৈ ফুৰিবৰ কাৰণে। আগতে ইমান ধুনীয়া নাছিলে, এতিয়া খুব ধুনীয়া কৰি তুলিলে। তাকে ভাবিলোঁ আপোনালোকক ভিডিঅ' এটা বনাই মই শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে কোন কোন জেগাৰ পৰা মোৰ ভিডিঅ'সমূহ চাই আছে কমেণ্টত লিখিব নাপাহৰিব। ফাইনেলি গাইজ, খুব ঘূৰিলোঁ, ভাল লাগিল। দাদা এই ভিতৰত খোৱা বস্তু একো নাই ভাল? আইচক্ৰীম আৰু কুকিজৰ বাহিৰে ন? চ' ইয়াত আইচক্ৰীম আৰু কুকিজৰ বাহিৰে একো নাই বেলেগ তেনেকুৱা। ভিতৰত তেনেকুৱা মানে লাইট লঘু আহাৰ আছে আৰু ইয়াতে মানে ধৰ লঘু আহাৰ যেনেকৈ আইচক্ৰীম কুকি চুকি সেইবিলাক পাব। গতিকে আমি বাহিৰত গৈ আছোঁ আৰু ভাল লাগিল খুব ঘূৰি, ঠাণ্ডা ঠাণ্ডা হাৱা পুখুৰী কিনাৰে কিনাৰে। চ' আহোঁ দাদা আজিলৈ, বাই বাই। চ' কোনোবা যদি নগাঁৱৰ মোৰ ভিডিঅ' চাই আছে পাৰ্কলৈ আহিব, নিশ্চয় আহিছে চাগে সকলো ঈদে বিহুৱে। চ' আমি আজি বিনা ঈদ বিনা বিহুত আহিলোঁ ফুৰিবৰ কাৰণে। চ' ভাল লাগিল। চ' আজিলৈ আহোঁ, বাই বাই।